মাৰ আৰু মোৰ আজিকালি কাজিয়া লাগিয়ে থাকে। কিহৰ কাৰণে খং উঠে? এটা খং উঠে কিয় মা কামৰ কেনেহেন কথাত খং উঠে? আচ্ছা তোক যি মই কাম কৰবা দিওঁ, মানে কাম কৰবা দিওঁ, কিয় কাম কৰবা দিওঁ? অলপ অভ্যাস হওক বুলি। অভ্যাস হওক বুলি দিওঁ না? আচ্ছা বেলেগ এটা কাৰণতো বাৰু আৰু সেই কাম সেইকা আচ্ছা এতিয়াহে বুজি পাইছোঁ। আৰু তই অভ্যাস মতে তেনেহ'লে কি কাম কৰবা যা? সচৰাচৰ কাম বুলি ক'লে তই কি কামক যা? কি কাম? কিনো কৰোঁ, চাহ দিলে খালোঁ, বাতিটো নহয় ধুলোঁ। বাতিটো ধুবা যা, নহ'লে তই কালি ৰাতিপুৱা কি কৰিছিলি? চাহ কৰবা গৈছিলোঁ। চাহ কৰবা গৈছিলি। আৰু মই তোক কৈছিলোঁ কি গেছৰ কাম আৰু কিহৰ কাম কৰবা নালগে ইথেন? অঁ, জুইৰ কাম আৰু গেছৰ কাম। গেছৰ কাম আৰু লাইটৰ কাম। কিন্তু মই এতিয়া আজি মই বুজি পাইছোঁ অৱশ্যে, এতিয়া মায়ে হয়তো বুজি পোৱা নাই, কিন্তু মই বুজি পাইছোঁ যে মাক মই কাম কৰবা দিওঁ মানে মায়ে ভাবছি মাৰ অভ্যাস হোৱাৰ কাৰণে, আৰু সেইকাৰণে মাৰ যিবিলাক কামৰ অভ্যাস সেইগিলাহে তই কৰবা যা। কিন্তু মই কামটো কিয় কৰবা দিছোঁ? হাত ভৰিৰ যে এটা এটা চলনো হৈ থাকে ধৰ, অঁ, আৰু অলপ মনটোও ইফালে ইফালে যাব পাৰে, তেতিয়া নহ'লে অনবৰত কিহৰ কথা ওলাই থাকে তোৰ বেছিভাগ সচৰাচৰ? বেমাৰৰ। বেমাৰৰ কথা। অলপ আগতেও তই কৈ আছিলি যে তোৰ হাতখনত খালি জিনজিনি তই নৰা। মই তোক এটা নতুন কাম কৰবা দিছিলোঁ, এইটো কাম তই আগে পিছে কৰিছিলি না? এইবোৰ পেণ্টটোত চেহি নাই। পেনটোত চেহি নাই, আমাৰ ঘৰত পেনৰ আকাল নাই হ'ব। কিন্তু তই এই কামটোতো কাম বুলি নধৰা হয় না? এইটোতো তোৰ কামেই নহয়, হয় না? কিন্তু তোৰ সেই যি হাতখন এইটো কাম কৰবা দিলে, এতিয়াতো বাৰু পেনত চেহি নাই, সেইটো বাৰু মই ব্যৱস্থা কৰি দিম। থাকবাও পাৰে। থাকবাও পাৰে আৰু এটা বেলেগ তোৰ কি হয়, হাত জিনজিনি ধৰে। তোৰ হাত জিনজিনি ধৰাটো হয়েই, মই এইটো মিছা নকওঁ, তই মিছা কোৱা নাই মই জানো। কিন্তু তই নেলখিলি তোৰ হাত জিনজিনই না? জিনজিনয়। আৰু লেখলিও জিনজিনয়। তেনেহ'লে ভাল কোনটো? লেখাই ভাল যদি জিনজিনো নাই। আৰু নাই, আমাৰ চাপৰি মায়ে লেখবা নিদিয়ে। ইমান কিজানি একে লেঠাৰি কেতিয়াও লেখা নাই। আৰু নকৰা কাম কেতিয়াবা কৰি চাব পাৰি হয় না মা? তই কিন্তু কাম বুলি ক'লে যি কাম মানে অকল পাকঘৰৰ কামকেইটাই বুজি পা কিয়? কিয়? হওক দে আৰু গেলে জীৱনটো সেনকে। সেইটোৱে আচল কথা। গেলে জীৱনটো সেনকে পাকঘৰৰ কাম কৰোঁতে। এটা সময়ত তাৰমানে যিটো লেখবাও পাৰছিলি সেইটো কথা বাৰু মই গম পালোঁ, নহ'লেতো ময়ো গম পালোঁ হয় যে তোৰ পাকঘৰৰে কাম জানা বুলি একলা। ময়ো পাৰি গ'লোঁ হয় যে তই যে 73 দিনৰ মেট্ৰিক পাছ নাকি।